9 एप्रिल खालार खालि क'क्राझार जिल्लानि गसाइगावनि श्रीरामपुराव 15 सान जाय सुबुंफोरखौ क्वारेन्टाइन खालामना बिथांमोननि देहाखौ नायबिजिरनाय जादोंमोन। दिनै बिथांमोनखौ नायबिजिरनाया जोबथा सान। बेखौ नोजोर बोनानै आसामनि सावस्रि बिफाननि मन्थ्रि D.himanta बिस्वसर्मा बिथाङा नायगिदिंहैयो आरो गाव गावनि न'आव थांनो बिथोन होयो। दानिया गसाइगावनिफ्राय रादाबगिरि दानसोरां बसुमतारिया दैथायहरनाय माखासे नुथायखौ नायदिनि। गुवाहाटी অসম অভিमुखे বিভিন্ন ৰাজ্যৰ পৰা জনসাধাৰণ আহিছিল। আমি চৰকাৰী নিৰ্দেশ অনুসৰি তেওঁলোকক এই শ্ৰীৰামপুৰ গেটত আমি ৰাখি থওঁ আৰু আজি 14 দিন কিছু সংখ্যক ব্যক্তি পাৰ হৈ গ'ল। গুৱাহাটী মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ আৰু কোকৰাঝাৰ চিভিল হস্পিটেলৰ পৰা আজি ডক্টৰসকলে আহি তেওঁলোকক পৰীক্ষা কৰিছে। যিসকল ব্যক্তিৰ শৰীৰত কোনো ধৰণৰ নিগেটিভ চিমটম পোৱা নাযায় আৰু 14 দিন পাৰ হ'ল তেওঁলোকক আমি ঘৰলৈকে উভতি যাবলৈ অনুমতি দিম। কাৰণ ভৱিষ্যতে যদি লকডাউন দীঘলীয়া হয় বা গাড়ী মটৰ অহা যোৱাটো যদি কিবা ৰেষ্ট্ৰিকশ্যন হয়, লকডাউন নাথাকিলেও এই মানুহখিনিৰ যথেষ্ট কষ্ট হ'ব। কাৰণ তেওঁলোকে ইতিমধ্যে চৰকাৰী নিয়মৰ যিটো কোৱাৰেণ্টাইন পিৰিয়ড সেইটো তেওঁলোকে পাৰ কৰিছে। ঠিক সেইধৰণে অহাকালিৰ দিনটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজি ৰাতিপুৱাৰ পৰা অসমৰ গাঁৱে ভূঞে কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিসকলৰ ওচৰলৈকে আমাৰ MPW, আশা আৰু ANM বাইদেউসকল তেওঁলোকৰ ঘৰে ঘৰে গৈছে। যিসকলৰ স্বাস্থ্য অৱনতি হোৱা নাই বা জ্বৰ, কাহ কোনো ধৰণৰ চিমটম নাই তেওঁলোকক আমি অহাকালি কোৱাৰেণ্টাইনৰ পৰা ৰিলিজ কৰি দিম। আজি ৰাতি গোটেই ৰাতি আমাৰ ডিছচাৰ্জ বৰ্ডে কাম কৰিব আৰু অহাকালি আমি তেওঁলোকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিম। অহাকালি কিমান সংখ্যকক আমি মুকলি কৰি দিব পাৰিম মই অহাকালি গুৱাহাটীত আপোনালোকক জনাব পাৰিম। কিন্তু এটা কথা ঠিক যে প্ৰায় 70,000তকৈ বেছি লোক এই কোৱাৰেণ্টাইনৰ পৰা মুকলি হৈ যাব অহাকালি, যিটো আমাৰ কাৰণে এটা ইতিবাচক খবৰ। বিশেষকৈ অসমৰ যিমান ডেকা ল'ৰা বাহিৰত চাকৰি বাকৰি কৰি আছিলে, লকডাউনৰ খবৰ শুনি নিজৰ ঘৰলৈ ঘূৰি আহিলে, কাৰো গাতেই কৰোনা ভাইৰাছে দেখা নিদিয়াটো বা এই মুহূৰ্তলৈকে দেখা নিদিয়াটো আমাৰ বাবে অত্যন্ত সুখবৰ। আমি তাৰ বাবে সকলোকে কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ, যিসকলে কোৱাৰেণ্টাইন মানি এই পৰ্যায়লৈকে আমাক লৈ আহিলে। दिनै सान्द्रिजरा प्रेसबाइटेरियान इन्डिपेन्डेन्ट चार्च नर्थ इस्ट इन्डियाया मेन्डलियान लकडाउननि समाव गोरिब नखरफोरनो माइरं 7 केजि राननानै होदों। गाहायै मोनथिहोनाय बायदिब्ला बे माइरंखौ गं 29 नखरफोरनो राननाय जादों। बे हाबाफारिया आफादगिरि निरब नार्जारि आरो गाहाय नेहाथारि चरण नार्जारिनि दैदेननायाव मावफुंजायो। 9 एप्रिल खालार खालि बाक्सा जिल्लानि सिङाव थानाय तामुलपुराव गोलाव समनिफ्राय बुहुमनां गिख्रंथाव महर लानाय कर'ना भाइरासनि थाखाय भारत सरकारा गासै 20 सान लकडाउन फोसावनायनि थाखाय गोबां रायजो राजाफोरा न'नि बायजोआव ओंखारनो हायाखैमोन। बेनिखायनो गोबाव समनिफ्राय रायजो राजाफोरा बेंकआव थांनो हायाखैमोन। बेखौ नोजोर बोना दिनै बेंकआव गोबां सुबुंफोरा थुबुर जानायखौ नुनो मोन्दों। दानिया तामुलपुरनिफ्राय रादाबगिरि श्रीकान्त बर'आ दैथायहरनाय माखासे नुथायखौ नायदिनि।